মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে জানা যে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে নাছে 12 নৱেম্বৰ তাৰিখে এটা পৰীক্ষা অনুষ্ঠিত কৰিব। তাৰ বাবে তোমালোকে নিশ্চয় ইতিমধ্যে প্ৰস্তুত হৈছা। 2017 বৰ্ষত অনুষ্ঠিত হৈ যোৱা নাছৰ যি পৰীক্ষা আছিল তাৰে কেইটামান তোমালোকৰ বাবে মই প্ৰশ্ন লৈ আনিছোঁ। আহাচোন আমি আলোচনা কৰোঁ। প্ৰথমতে এটা গল্প দিয়া হৈছে আৰু এই গল্পটো চাই তোমালোকে প্ৰশ্নসমূহৰ উত্তৰবোৰ কৰিব লাগিব। আহাচোন গল্পটো পঢ়ো। গল্পটোৰ নাম পিয়াহটোৰ ঘনচিৰিকা। এটা ঘনচিৰিকাৰ বৰকৈ পিয়াহ লাগিছিল। তাই দেৱাল এখনৰ ওচৰত এটা পানীৰ নল দেখা পাইছিল। তাই পানীৰ নলটোৰ ওচৰলৈ গৈছিল, কিন্তু তাত পানী নাছিল। ঘনচিৰিকাটোৱে পানীৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল। ক'তো অলপো পানী নাছিল। তাই ভাগৰি পৰিছিল, সেয়ে তাই গছৰ ডাল এটাত বহিছিল। হঠাৎ এজনী ছোৱালীয়ে পানী ভৰা পাত্ৰ এটা তাইৰ হাতত লৈ অনা তাই দেখিছিল। গছজোপাৰ তলত থকা বাতি এটাত তাই পানী বাকি দিছিল। তৎক্ষণাত ঘনচিৰিকাটো তললৈ উৰি আহিছিল আৰু পানী খাইছিল। অৰ্থাৎ এই গল্পটো হৈছে এটা ঘনচিৰিকাৰ কথা, নহয়নে? ঘনচিৰিকাটোৰ পিয়াহ লাগিছিল আৰু তাই পানী বিচাৰি ফুৰিছিল আৰু তাই এটা নল দেখিছিল ওচৰতে, আৰু নলটোত যিহেতু পানী নাছিল, তাই এজোপা গছৰ ডাল এটাত বহি আছিল, হয়নে? তেনে সময়তে এজনী ছোৱালীয়ে পাত্ৰ এটাত পানী লৈ অনা দেখিলে আৰু তাই উৰি আহি সেই পানীখিনি খাইছিল। এই গল্পটোৰ পৰা আমি কেইটামান প্ৰশ্ন উত্তৰ কৰিব লাগিব। আহচোন প্ৰথমৰ প্ৰশ্নটো চাওঁ। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ বিকল্পটোত ঘেৰ দিয়া। 6 নম্বৰ প্ৰশ্নটো চাওঁ। গল্পটোৰ বিষয়বস্তু কি আছিল? অৰ্থাৎ এই যিটো গল্প আমাক ওপৰত দিয়া হ'ল, এই গল্পটো কিহৰ ওপৰত আছিল? ইয়াত অপশ্যন দিয়া আছে এজনী ছোৱালী, এজনী কাউৰী, এজনী ঘনচিৰিকা, এটা কেৰ্কেটুৱা। কিহৰ কথা কোৱা হৈছে এই গল্পটোত? এজনী ঘনচিৰিকাৰ কথা। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এজনী ঘনচিৰিকা, অৰ্থাৎ চি। আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। পানীৰ সন্ধান কৰাৰ পাছত ভাগৰুৱা ঘনচিৰিকাটোৱে ক'ত বহিছিল? অপশ্যন দিয়া আছে এটা মগৰ ওপৰত, দেৱালৰ ওপৰত, পানীৰ নল এটাত, গছৰ ডাল এটাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো, গছৰ ডাল এটাত বহিছিল। সেয়ে তাই গছৰ ডাল এটাত বহিছিল। অৰ্থাৎ শুদ্ধ অপশ্যনটো হ'ব কি? ডি, গছৰ ডাল এটাত। পিছৰ প্ৰশ্নটো চাওঁ। প্ৰশ্ন নম্বৰ 8। ঘনচিৰিকাটোৱে কি বিচাৰিছিল? অপশ্যন দিয়া আছে খাদ্য, পানী, এজনী ছোৱালী, এটা মগ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ঘনচিৰিকাটোৱে পানীৰ সন্ধান কৰিছিল, হয়নে? গতিকে ঘনচিৰিকাটোৱে পানী বিচাৰিছিল। গতিকে শুদ্ধ অপশ্যনটো হ'ব বি। 9 নম্বৰ প্ৰশ্নটো চাওঁ। দেৱালৰ ওচৰত ঘনচিৰিকাটোৱে ডেছ দেখিছিল। অপশ্যন দিয়া আছে এজোপা গছ, এটা পানীৰ নল, এটা পাত্ৰ, এটা বাতি। আমি ইয়াত পঢ়িছোঁ যে তাই দেৱাল এখনৰ ওচৰত এটা পানীৰ নল দেখা পাইছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব কি? বি, এটা পানীৰ নল। 10 নম্বৰ প্ৰশ্নটো চোৱা। ছোৱালীজনীয়ে ডেছৰ তলত ৰখা এটা বাতিত পানী বাকিছিল। ইয়াত কোৱা হৈছে গছজোপাৰ তলত থকা বাতি এটাত তাই পানী বাকি দিছিল, হয়নে? গতিকে আমি কি ক'ম? ছোৱালীজনীয়ে ক'ৰ তলত আছিল? গছজোপাৰ তলত আছিল, হয়নে? গছজোপাৰ তলত। গতিকে ইয়াৰ উত্তৰটো হ'ব এ, গছ। পিছৰ প্ৰশ্নটো চাওঁ। এই প্ৰশ্নটোত 2017 চনৰ জানুৱাৰী মাহৰ কেলেণ্ডাৰ দিয়া আছে, হয়নে? এইখন চাই আমি তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে।
প্ৰশ্নটো চোৱাচোন শুদ্ধ বিকল্পটোত ঘেৰ দিয়া 11 নম্বৰ প্ৰশ্ন আছে 14 জানুৱাৰীত কি হয় 14 জানুৱাৰীত ইয়াত এইটো 14 জানুৱাৰী কি লিখা আছে 14 জানুৱাৰীত পোংগল লিখা আছে হয়নে গতিকে ইয়াত অপচন আছে পোংগল গণৰাজ্য দিৱস লহৰী নৱবৰ্ষ গতিকে শুদ্ধ উত্তৰটো হ'ব কি পোংগল অপচন এ তাৰ পিছৰ প্ৰশ্নটো চাওঁ প্ৰশ্ন নং 12 2017 চনৰ জানুৱাৰী মাহত কিমানটা দেওবাৰ আছিল গতিকে জানুৱাৰী মাহত কিমানটা দেওবাৰ আছিল চাওঁ আমি প্ৰথমৰ দেওবাৰটো 1 তাৰিখে আছিল তাৰ পিছত 8 তাৰ পিছত 15 তাৰিখ তাৰ পিছত 22 তাৰিখ তাৰ পিছত 29 তাৰিখ গতিকে কেইটা দেওবাৰ হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা হয়নে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 5 13 নম্বৰ প্ৰশ্নটো চোৱা 2017 জানুৱাৰী মাহৰ শেষৰ শুক্ৰবাৰটো কি তাৰিখ পৰিছিল শেষৰ শুক্ৰবাৰ যদি চাওঁ আমি এই ঘৰখিনি চাই যাব লাগিব হয়নে গতিকে শেষৰ শুক্ৰবাৰটো এইটো শেষৰ শুক্ৰবাৰ এইটো প্ৰথমৰ শুক্ৰবাৰ দ্বিতীয় শুক্ৰবাৰটো 13 তাৰিখ পৰিছিল তৃতীয় শুক্ৰবাৰটো 20 তাৰিখ আৰু চতুৰ্থ অৰ্থাৎ শেষৰ শুক্ৰবাৰটো কি তাৰিখ পৰিছিল 27 তাৰিখ পৰিছিল গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি 14 নম্বৰ প্ৰশ্নটো চাওঁ লহৰী কোন দিনা আছিল ইয়াত যদি চাওঁ আমি লহৰী ক'ত দেখিম লহৰী এইটো কিমান তাৰিখ 13 তাৰিখ কিবাৰ শুক্ৰবাৰ হয়নে গতিকে ইয়াত লহৰী কোন দিনা আছিল অপচন আছে মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি শুক্ৰবাৰ 15 নম্বৰ প্ৰশ্নটো চোৱা লহৰীৰ ঠিক পাছৰ দেওবাৰটোৰ তাৰিখ কি লহৰীৰ ঠিক পাছৰ দেওবাৰটোৰ তাৰিখ লহৰী আছিল কিমান 13 তাৰিখ এইটো হয়নে এই লহৰী আছিল তাৰ পিছত হ'ল শনিবাৰ তাৰ পিছত হ'ল দেওবাৰ হয়নে লহৰীৰ ঠিক পিছৰ দেওবাৰটো হ'ব কিমান 13 ৰ পিছত 14 তাৰ পিছত 15 তাৰিখটো দেওবাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি সি 15 ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ প্ৰশ্ন নং 16 কি কোৱা হৈছে তুমি এটা ভেকুলী দেখিছা তুমি এটা শিল দেখিছা তুমি সিহঁতৰ ওচৰলৈ গৈছা আৰু হাততালি বজাইছা ভেকুলীটোৱে জপিয়াই কিন্তু শিলটোৱে জাপ নামাৰে এইটোৱে কি বুজায় অপচন এত দিয়া আছে শিল জীৱ থকা এটা বস্তু আৰু ভেকুলী এটা নিৰ্জীৱ বস্তু অপচন বি আছে শিল জীৱ নথকা আৰু ভেকুলী জীৱ থকা বস্তু ভেকুলী আৰু শিল দুয়োটাই জীৱ নথকা বস্তু ভেকুলী আৰু শিল দুয়োবিধ জীৱ থকা বস্তু আমি এটা কথা গম পাওঁ যিবোৰ বস্তু জীৱ আছে বা জীৱন আছে সিহঁতে কি লৰচৰ কৰিব পাৰে হয়নে আৰু যিবোৰ নিৰ্জীৱ বস্তু সাধাৰণতে সেইবোৰে লৰচৰ কৰিব নোৱাৰে গতিকে ইয়াত যদি আমি চাওঁ যে ভেকুলীটোৱে জাপ মাৰিছে আৰু শিলটোৱে জাপ মৰা নাই নহয়নে গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব কি অপচন বি শিল জীৱ নথকা আৰু ভেকুলী জীৱ থকা বস্তু সেইকাৰণে ভেকুলীটোৱে কি জাপ মাৰিলে আৰু শিলটোৱে জাপ নামাৰিলে 17 নম্বৰ প্ৰশ্নটো চাওঁ বিদ্যালয়ৰ ছুটিৰ পাছত তোমাৰ পানীৰ বটলত ৰৈ যোৱা পানীখিনিৰ আটাইতকৈ ভাল ব্যৱহাৰ কি হ'ব তোমাৰ যিখিনি পানীৰ বটলত পানী বাকি থাকিব সেইখিনি তুমি কি কৰিবা যদি ভালকৈ যদি ব্যৱহাৰ কৰিব বিচাৰা কি কৰিব লাগিব অপচন এ আছে যতে ততে পেলাই দিয়া নিশ্চয় যতে ততে পেলাই দিয়াটো এটা ভাল ব্যৱহাৰ বুলি আমি ক'ব নোৱাৰো তোমাৰ বন্ধুৰ গাত পেলোৱা হেতু এটা কেতিয়াও ভাল ব্যৱহাৰ হ'ব নোৱাৰে পানীখিনিৰ লগত খেলা আৰু শেষত আছে উদ্ভিদত পানী দিবলৈ ব্যৱহাৰ কৰা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি উদ্ভিদত পানী দিবলৈ ব্যৱহাৰ কৰা এতিয়া চাওঁ আমি 18 নম্বৰ প্ৰশ্নটো স্বাস্থ্যৱান হৈ থাকিবলৈ তুমি তলত নাম দিয়া কোনবিধ খাদ্য খোৱা উচিত অপচন এ আছে কেক আৰু বিস্কুট অপচন বি আছে চিপছৰ দৰে ভজা বস্তু অপচন সি আছে গাখীৰ আৰু ফল আৰু অপচন ডি আছে মিঠাই গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব গাখীৰ আৰু ফল ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ৰাস্তাত খোজ কাঢ়োঁতে আমি কিছুমান চিহ্ন দেখোঁ হয়নে
ধৰা ক'ৰবাত যদি তুমি গৈ থাকা এনেকুৱাকৈ দেখিব পাৰা গৈ থাকোঁতে এনেকুৱাকৈ গোলকৈ এটা থাকি তাৰ ভিতৰত ধৰা 20 লিখি থৈ দিছে তেনেকুৱা দেখিব পাৰা হয়নে অৰ্থাৎ সেইডোখৰ স্পীড লিমিট 20 তেনেকুৱা আৰু বিভিন্ন ধৰণৰ আমি চিহ্ন ৰাস্তাত গৈ থাকোঁতে দেখা পাওঁ গতিকে এই চিহ্নটোৱে কি বুজাইছে অপশ্যন এ দি আছে সন্মুখত স্কুল আছে সন্মুখত হস্পিটেল আছে সন্মুখত পাৰ্ক আছে সন্মুখত খেলপথাৰ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ সন্মুখত স্কুল আছে আমি 20 নম্বৰ প্ৰশ্নটো চাওঁ তলত দিয়া চিত্ৰখন চোৱা চিত্ৰখনত কি দেখিছা তোমালোকে দুজন মানুহ আছে তেওঁলোকে কি কৰিছে মাটিৰ বাচন বা মাটিৰ পাত্ৰ সাজি আছে এইখিনিতে তোমালোকক এটা কথা কৈ থওঁ যে মাটিৰ পাত্ৰ যিজনে সাজে তেওঁক কোৱা হয় কুমাৰ আৰু যিজনে লুৰ সঁজুলি সাজে তেওঁক কোৱা হয় কমাৰ এই কথাটো মনত থবা ইয়াত আমি অপশ্যন কেইটা চাওঁ ইয়াত কি কাৰ্য কৰি থকা হৈছে এ আছে ধাতুৰ পাত্ৰ সাজি থকা বি মাটিৰ পাত্ৰ গঢ়ি থকা আৰু চি মোনা তৈয়াৰ কৰা আৰু ডি চকা সাজি থকা আমি চিত্ৰটো দেখি গম পাইছোঁ কি কৰিছে ইয়াত মাটিৰ পাত্ৰ গঢ়ি আছে গতিকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ 21 নম্বৰ প্ৰশ্ন এই মাহত মোৰ মায়ে এটি কেঁচুৱা জন্ম দিছিল এতিয়া মোৰ এটা কেঁচুৱা ভণ্টি আছে মোৰ পৰিয়ালত কি পৰিৱৰ্তন ঘটিছে অপশ্যন এ দিয়া আছে মোৰ পৰিয়াল এতিয়া ডাঙৰ হৈছে মোৰ পৰিয়াল এতিয়া সৰু হৈছে কোনো পৰিৱৰ্তন হোৱা নাই মই মোৰ ভনীক ভাল পাওঁ যিহেতু আগতে কিমানজন আছিলে ইয়াত উল্লেখ কৰা নাই যিমানজনে নাথাকক আমি ধৰি লৈছোঁ 4জন আছিল আগতে 4জন আছিল তেতিয়াহ'লে এতিয়া আৰু নতুন এজন সদস্য যোগ হৈছে নহয়নে মুঠতে কিমান হ'ল 5জন হ'ল গতিকে এতিয়া আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব বুলি ক'ম তেতিয়াহ'লে আমি ক'ম যে মোৰ পৰিয়াল এতিয়া ডাঙৰ হৈছে 22 নম্বৰ প্ৰশ্নটো চাওঁ গৰম পানীৰ পাত্ৰ এটা ঢাকিবলৈ এখন ধাতুৰ প্লেট ব্যৱহাৰ কৰা হ'ল প্লেটখনৰ কি পৰিৱৰ্তন দেখিছা অপশ্যন এ দিয়া আছে প্লেটখন গৰম হ'ব বি দিয়া আছে প্লেটখন ঠাণ্ডা হ'ব চি দিয়া আছে প্লেটখনৰ কোনো পৰিৱৰ্তন নহয় আৰু ডি প্লেটখন ভাঙিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্লেটখন গৰম হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ প্ৰশ্ন নং 23 পৃথিৱীত ঘটি থকা 5টা নতুন ঘটনাৰ বিষয়ে তুমি লিখিব লাগে তলৰ কোনটোৱে তোমাক তথ্য দিব ইয়াত 4টা অপশ্যন দিয়া আছে প্ৰথমটো দিয়া আছে চিঠি তাৰপিছত দিয়া আছে পাঠ্যপুথি তাৰপিছত গল্পৰ কিতাপ আৰু তাৰপিছত বাতৰি কাকত যেহেতু ইয়াত কোৱা হৈছে যে নতুন ঘটনাৰ বিষয়ে তুমি লিখিব লাগে হয়নে সেয়েহে তুমি কি ল'ব লাগিব কিহৰ সহায় ল'ম আমি বাতৰি কাকতৰ সহায় ল'ম হয়নে নতুন কথাবোৰ আমি বাতৰি কাকতৰ যোগেদি জানিব পাৰোঁ সেয়েহে ইয়াৰ শুদ্ধ অপশ্যন হ'ব বাতৰি কাকত ডি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ প্ৰশ্ন নং 24 সৰুৰ পৰা ডাঙৰ আকৃতিৰ জন্তুবোৰ ক্ৰমত সজোৱা হৈছে শুদ্ধ ক্ৰমটো কোনটো এ দিয়া আছে কুকুৰ হাতী সিংহ যেহেতু আমি সৰুৰ পৰা ডাঙৰলৈ গৈছোঁ ন কুকুৰ প্ৰথমতে আছিল কুকুৰৰ পৰা হাতী ঠিকে আছে সৰুৰ পৰা ডাঙৰলৈ গৈছে হাতীৰ পৰা কি সিংহ নাই এইটো ভুল হৈছে হাতীৰ পৰা সিংহলৈ গ'লে হাতীতকৈ সিংহটো কি সৰু গতিকে এইটো অপশ্যন হ'ব নোৱাৰে অপশ্যন বিত আছে কি ঘোঁৰা ঠিক আছে ঘোঁৰা আছে তাৰপিছত কি আছে হাতী হয় ঘোঁৰাতকৈ হাতী ডাঙৰ তাৰপিছত এন্দুৰ কিন্তু এন্দুৰটো কি হাতীতকৈ সৰু হৈ গ'ল গতিকে এইটো ক্ৰম কি হ'ব ভুল হ'ব 4 নম্বৰ অপশ্যনটো চাওঁ আমি প্ৰথমতে আছে কি কেৰ্কেটুৱা তাৰপিছত আছে সিংহ হয় কেৰ্কেটুৱাতকৈ সিংহ ডাঙৰ হয়নে সিংহতকৈ হাতী ডাঙৰ ঠিকে আছে তেতিয়াহ'লে হয়নে গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কেৰ্কেটুৱা সিংহ হাতী এটা কথা মনত থৈ দিয়া ইয়াত যিটো আমাক এটা শব্দ কি কৈছে সৰুৰ পৰা ডাঙৰ বুলি কৈছে না সৰুৰ পৰা ডাঙৰলৈ সজোৱাটোক কি বুলি কোৱা হয় ঊৰ্ধ্বক্ৰম বুলি কোৱা হয় সেই কথাটো মনত থৈ দিবা ঊৰ্ধ্বক্ৰম 25 নম্বৰ প্ৰশ্ন চিত্ৰবোৰ চোৱা সমান পৰিমাণৰ পানী গিলাচ আৰু বাতিত ৰখা হৈছে সেইবোৰৰ দুটা সূৰ্যৰ তাপত
আৰু আন দুটা ছাট ৰখা হৈছে কেই ঘণ্টামানৰ পাছত কোনটো গিলাচ বা বাটিৰ পানী আটাইতকৈ বেছি কমিব আমি গম পাওঁ আমি এটা কথা জানো যে সূৰ্যৰ পোহৰত যদি আমি পানী থৈ দিওঁ বা এনেও যদি থৈ দিওঁ তেতিয়াহ'লে কি হয় পানী কমি যায় হয়নে বাষ্প হৈ গুচি যায় উৰি গুচি যায় এতিয়া আমি যদি ছাট থওঁ হয়নে ৰ'দ নপৰা ঠাইত থওঁ তেতিয়াহ'লে নিশ্চয় কমকৈ বাষ্প হ'ব কমকৈ উৰি যাব হয়নে গতিকে চি আৰু ডি অপশ্যনকেইটা ইয়াৰ নহ'ব থাকিল কি এ আৰু বি এটোত কি হৈছে গিলাচত থোৱা হৈছে আৰু বিটোত কি হৈছে বাটিত থোৱা হৈছে গতিকে বাটিৰ পৰা পানীবোৰ কি হ'ব বেছি সহজে বাষ্প হ'ব পাৰিব গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি ২৬ নম্বৰ প্ৰশ্নটো চাওঁ ডাৰ্ট খেলৰ 4জন খেলুৱৈৰ স্ক'ৰ তলত দিয়া হৈছে খেলুৱৈ নাম আছে ৰশ্মি ৰাকেশ সুহা ৰেহমান আৰু স্ক'ৰ দিয়া আছে ৰশ্মিয়ে পাইছে 0 স্ক'ৰ ৰাকেশে পাইছে 50 স্ক'ৰ সুহাই পাইছে 150 স্ক'ৰ আৰু ৰেহমানে পাইছে 100 স্ক'ৰ এতিয়া তলত কি দিছে চাওঁচোন ডাৰ্ট বৰ্ডৰ কেন্দ্ৰক বুলছ আই বোলা হয় বুলছ আইত হিট কৰিলে 50 নম্বৰ আন যিকোনো ঠাইত হিট কৰিলে 0 পোৱা যায় তলৰ কোনটো যুটিয়ে বুলছ আইত হিট কৰিছে কি কৈছে যে যিটো বুলছ আই থাকিব তাৰে যদি কেন্দ্ৰত হিট কৰিব পাৰে কেন্দ্ৰত যদি লগাব পাৰে তেতিয়াহ'লে কিমান পাব 50 স্ক'ৰ পাব আৰু যদি তাৰ বাহিৰত লগাই তেতিয়াহ'লে 0 পাব হয়নে একো স্ক'ৰ নাপাব গতিকে ইয়াত আমি গম পাইছোঁ কি ৰশ্মিয়ে কোনো স্ক'ৰ পোৱা নাই তাৰমানে তাই বুলছ আইত হিট কৰিব পৰা নাই গতিকে ইয়াত সুধিছে যে কোনটো যুটিয়ে বুলছ আইত হিট কৰিছিল ৰশ্মি আৰু ৰাকেশ ইয়াত ৰাকেশে ঠিকে আছে বুলছ আইত হিট কৰিছিল হয়নে কিন্তু ৰশ্মিয়ে হিট কৰিছিল জানো নাই কৰা নাই গতিকে ই নহ'ব ৰেহমান আৰু ৰশ্মি যিহেতু আকৌ ইয়াত ৰশ্মি দিয়া আছে গতিকে ৰেহমানে যদিও হিট কৰিছিলে কিন্তু ৰশ্মিয়ে হিট কৰা নাছিলে গতিকে এইটো অপশ্যন নহ'ব চি আছে সুহা আৰু ৰশ্মি সুহাই কি কৰিছে হিট কৰিছে কিন্তু ৰশ্মিয়ে আকৌ হিট কৰা নাই গতিকে এইটোও নহ'ব আৰু অপশ্যন ডিত আছে কি ৰাকেশ আৰু সুহা ৰাকেশেও হিট কৰিছে কাৰণ 50 পাইছে আৰু ৰাকেশেও হিট কৰিছে আৰু সুহাইও হিট কৰিছে 150 পাইছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ৰাকেশ আৰু সুহা ২৭ নম্বৰ প্ৰশ্নটো চাওঁ তোমাৰ দেউতাৰ টকাৰ বেগটো বজাৰত চুৰি হ'লে তুমি সহায়ৰ বাবে ক'লৈ যাবা পুলিচ থানা হাস্পতাল বেংক বিদ্যালয় যদি চুৰি হৈছে তেতিয়াহ'লে নিশ্চয় আমি ক'লৈ যাম পুলিচ থানালৈ যাম গতিকে শুদ্ধ উত্তৰটো হ'ব এ পুলিচ থানা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ প্ৰশ্ন নং ২৮ তলৰ কোনযোৰ জন্তুৱে জঁপিয়ায় ইয়াৰ কোনকেইটাই জঁপিয়ায় অপশ্যন এ আছে ঘোঁৰা উট অপশ্যন বি আছে মেকুৰী ছাগলী অপশ্যন চি আছে হাতী কুকুৰ অপশ্যন ডি আছে শহাপহু আৰু কেংগাৰু ঘোঁৰাই তোমালোকে জঁপিওৱা নিশ্চয় দেখিছা উটে হয়তো জঁপিওৱা তোমালোকে দেখা নাই হয়নে মেকুৰী আৰু ছাগলী যদি ছাগলীয়ে তোমালোকে হয়তো জঁপিওৱা দেখিছা মেকুৰীয়ে নিশ্চয় জঁপিওৱা দেখা নাই হাতী আৰু কুকুৰ হাতীয়ে জঁপিওৱা নিশ্চয় তোমালোকে দেখা নাই তাৰপিছত শহাপহু আৰু কেংগাৰু ইয়াৰে কি দুইটাই জঁপিয়ায় হয়নে গতিকে শুদ্ধ অপশ্যনটো হ'ব ডি শহাপহু আৰু কেংগাৰু এটা কথা মনত ৰাখিবা প্ৰাপ্তবয়স্ক হাতীয়ে জঁপিয়াব নোৱাৰে প্ৰশ্ন নং 29 তুমি বাছেৰে ভ্ৰমণ কৰি আছা বাছেৰে ক'ৰবালৈ গৈ আছা বাছৰ চালকজনে হঠাতে ট্ৰেফিক লাইটৰ ৰঙা সংকেত দেখিলে চালকজনে কি কৰা উচিত অপশ্যন এ দিয়া আছে চলাই গৈ থকা উচিত বি আছে বাছখন ৰখোৱা চি বেছি বেগেৰে চলোৱা আৰু ডি অতি কম বেগেৰে চলোৱা ৰঙা লাইটে আমাক কি বুজায় আমি গম পাওঁ কি ৰ'বলৈ কয় ৰঙা লাইটে হয়নে গতিকে চালকজনে কি কৰিব লাগিব বাছখন ৰাখিব লাগিব গতিকে শুদ্ধ অপশ্যনটো হ'ব বি ৩০ নম্বৰ প্ৰশ্ন পৰিয়ালটোত এটি একমহীয়া কেঁচুৱা আছে এটা পৰিয়াল আছে তাত এমহীয়া কেঁচুৱা এটা আছে সেই কেঁচুৱাটোৰ প্ৰধান খাদ্য কি হোৱা উচিত ৰুটি আৰু দালি কেৱল ফল শাক পাচলিৰ চুপ মাকৰ গাখীৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ডি মাকৰ গাখীৰ কি হ'ব ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মাকৰ গাখীৰ আজিলৈ ইমানতে সামৰি মাৰিছোঁ
আৰু এটা ভিডিঅ' লৈ তোমালোকলৈ পুনৰ আহিম ধন্যবাদ